এছগাৰ্ডি হাঁহৰ মাংস মামাক লৈ আইতা আহি আছে, লগত আছে মাহী। ভিডিঅ'টো কৰি মজা লাগিব। আৰু এইটো পিটিলে বোলে ভূত ওলাই যায়। বেক টু বেক ভিডিঅ' অন মাই চেনেল। হাই মাইছেল্ফ পানেশ্বৰ। আজিৰ দিনটো এখন চলাই ইনকাম কৰাৰ বাহিৰেও কেঞ্চত তাত বাহনখন লৈ আহিব লাগিব, স্কুটিখন সলাই দিব লাগিব। তাক যাম 12 বাজে আৰু ভিডিঅ'টো লগলে গম পাব মজাদাৰ কি আছে। এনেতো কামৰ কোনো মতিগতি দেখা নাপায় মোৰ ক্ষেত্ৰত, তেনেকুৱা কাম কৰাৰ কোনো মতিগতিয়ে নাইকিয়া। তথাপিতো কালি হলিডে গ'ল, আজি চাওঁ চহৰৰ কেনেকুৱা অৱস্থা আৰু কি চলি আছে মোৰ লগত। এই ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব। মই ওলোৱাৰ পিছত এই পছতীয়া ল'ৰা এটাক মই লিংকটো দি দিলোঁ, সি তাত কৰি আছে বাৰু। এতিয়া আছোঁ পছতীয়া, ঘৰত আলহী অহাৰ কথা আছে। ছাৰপ্ৰাইজ হৈ গৈছে মোৰ কাৰণে টোটেলি। যাওঁ তাকে পিক আপ কৰিবলৈ নগাঁও ষ্টেণ্ড। বৰ্তমান আছোঁ সোণাৰীগাঁও ষ্টেণ্ড। ভণ্টিহঁত আহি আছে আৰু মামা আইতা আহি আছে। মামাক লৈ আইতা আহি আছে, লগত আছে মাহী। ভিডিঅ'টো কৰি মজা লাগিব আৰু চাব শেষলৈকে। সম্পূৰ্ণ ভিডিঅ'টো চালেহে বুজি পাব। মোক মাতি কৰি নি ৰাস্তাত ৰখাই পেলাই মিঠাই কিনি আছে। ৰাস্তাৰ মাজত বহাই লৈ পেলাই মিঠাই কিনি আছে। মিঠাই খোৱা নাজানি পচন্দ লাখৰ সুধি আছে। টাইম হৈছে 11:15। ঘৰত থাকিলে কাম কৰিবলৈ লগাব, সেইধৰণে ওলাই আহিছোঁ। কেঞ্চৰ তাত যাওঁ, স্কুটিখন খবৰ লওঁ, কাম হৈছে কি নাই চাই কৰি লৈ দেন মামাহঁত আহালে চাগে মই ঘৰ পাই যাম। এতিয়া বিশ্বজিতে কি কৰিব? গাড়ীখন উলিয়াই দিবনে? কেঞ্চৰ দোকানত গ'লোঁ, চাই পেলাই এনেকুৱা লাগিল যে গাড়ীখন ওলোৱাই নাই। তো মহলত আহিছোঁ, অলপ টাইম মহলত থাকি আকৌ যাম ভাড়া মাৰিবলৈ। 100 ৰুপিছো হোৱা নাই, 12টা বাজিব হ'ল, 11:30 বাজিছে। -32°C। ঘৰত আলহী আহি পাই গ'ল, যথেষ্ট গৰম। ঘৰ যাওঁ, নেক্সট ভিডিঅ'টো অলপ ফেমিলি টুগেডাৰ। Let me show you environment. ৰ'দ কেনে অৰ্ণ কি বনাইছা বাকীখিনি দেখাই আছোঁ। প্ৰথমে গাখীৰ গৰম হাই কহাই তাই নাজানে দে। নিহাৰিকা হাই কি কাম কৰি আছা? উদুলি মুদুলি আজি মোৰ পদূলি উদুলি মুদুলি ৰজাঘৰীয়া মানুহ ন, এইকাৰণে চব ইয়াতে দোকান হেৰিয়া কিলা বজাৰ ৰজাটো এনেকুৱাই নে? এনেকুৱাই ন? বজাৰ লাগি পালে মোক কিমান কিয় বকনি দিয়? মিছা কথা কিয় কৈ আছ? মই বিল দিব লগা হোৱা নাই। তই ডেইলি 50 টকা লাইটৰ বিলৰ মানে থৈ যাব লাগে। আই ন ভিডিঅ'টো চাই আজি যথেষ্টখিনি ভাল পাব। আৰু ঘৰত এনেকুৱা ট্ৰিপি ফেমিলি হৈ আছে। তো ভিডিঅ'টো শুনি আছে, গৈ আছোঁ এতিয়া মাহঁতক দেখাই আহোঁ আৰু দুইজন মামাক অলপ পিছত দেখাই আছোঁ। ৰেড লাইট এৰিয়া
এইটো আমাৰ অৰিজিনেল মামা, এইটো আমাৰ ৰজা ঘৰীয়া পৰা মামা, আৰু এইটো ৰজা। Your dose, your host. সেনাপতি নাই এইটো বেলেগ প্ৰধানত ৰাখিম হয় নেকি? বৰবৰুৱা। যদি কাৰোবাক ভূত লাগে লাগে ইয়াৰ পৰা ডাল এটা ভাঙি লৈ যা, লৈ গৈ সেই ভূত লগা মানুহটো মানুহটো দুকোপ লগাই দিবি, দুকোপ লগাই দিবি। ভালকে দুখ পোৱাকে 2-3টা কোপ লগাই দিবি, ভূত খেতা গছ পতং দিব। গাইছ এইটো জানেনে? এইটো বোলে তৌৰা কদমৰ গছ, আৰু এইটো দি পিটিলে বোলে ভূত ওলাই যায়। হ'ব দে। মামাহঁতক ঘৰত থোৱা পালতে এটা ভাড়া পালোঁ, আহিছিলোঁ এইফালে। আগতে এবাৰ সুধিছিলোঁ আপোনাৰ ফালে খেতি বাতি কেনেকুৱা, সেইটো ছ'চিয়েল মিডিয়া ফেচবুকত আছিলে। আকৌ এবাৰ সুধিব খুজিছোঁ ফেচবুক ইউটিউবৰ জৰিয়তে। জনাব আপোনালোকৰ ফালে বৰ্তমান কাতি বিহুৰ পিছত পথাৰৰ খবৰ কেনে। আপোনাৰ ভিডিঅ'টো শেষ কৰোঁ। লেট মি গাইজ স্কুটিখনটো আনা নহ'ল অনুসকল, চবেই ভাতটো খাই ল'লে। মই মোৰ কামত বিজি মাজতে দেৰি হৈ গ'ল। ভাতটো খাওঁ, ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। ভাতত থালি কি আছে? বছ এয়া দাইল, হাঁহৰ মাংস, নেমু, চালাড, এয়া কি অনুমান লগাব পাৰিছে নৰসিংহৰ পাত আৰু বনৌষধি সৈতে বৰা আৰু মাছ। এই ভিডিঅ'টো চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দাবিদ চিলিপ, এ ফেমিলি ফ্ৰম নৰ্থ ইষ্ট।